जावेद अख्तर का एक शेर है कि वो था ज़माना गुजर गया कब का, वो था दीवाना मर गया कब का। मेरा जो ज़ख्म है वो ही जाने, अपना तो ज़ख्म भर गया कब का। तो So let's begin to the video. 3, 2, 1. माता गुरु पिता गुरु माँ बाबा के भक्ति प्रणाम करबे शिव पार्वती माँ बाबा और माँ बाबा ने सभी प्रणाम करते हैं माता गुरु पिता गुरु करने हैं আমরা এত বুড়ো হইলি এই যে মন্দিরে আইছি না আর শিব পার্বতী এই যে মা বাবা ওম শান্তি আত্মা শান্তি জলের মতন ডাকবে মন ও জন্মখা হ্যাঁ কিন্তু ভাবিজি যাওঁগে আৰু ন ভাবিজি ওলাই দিওঁ আমি আছো লংডিং মেইন টাউনলৈ যোৱা ৰাস্তাটো ওপৰ উঠি যায়। হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। মই অকলে অকলে ফুৰিব আহি গ'লোঁ, কিন্তু কাম এটাত বিজি আছে, অকলে আহি গ'লোঁ। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। अरे सर क्या बात। তা ভিউ চাব নেকি? কি ধুনীয়া পৰিৱেশ ৰে, বৰষুণো দিছে, টুপটাপ যাব লাগিব ঘৰ। ভিউ চাব দেই, ভিউ চাব। কি ধুনীয়া দিছে, একদম ওপৰৰ পৰা চাওক। এই পিনে আছে একদম তলত ঘৰে ঘৰ ভৰ্তি হৈ আছে। দেখিলে अल्लाह क्या हुआ। ঘূৰিব পৰা নাই, গোটেই ৰুমতে সোমাই থকা হৈছে। আপোনালোক জেগা দেখাম বুলিতো ভাবিছিলোঁ, কিন্তু ঘূৰিব পৰা নাই, বৰষুণে দিয়ে। যেতিয়াও বৰষুণ দিছে যাবই লাগিব। মই ওলাই আহিছিলোঁ, আধা ঘণ্টামান বহিলোঁ অকলে ইয়াত। ইমান ধুনীয়া লাগিছে চব, কি ধুনীয়া ন। ইয়াতে বহিলোঁ, গোটেই পাহাৰ ওপৰত চব একদম ওপৰ আহিল, গোটেই খৰি আহিলোঁ, কাহিনী চেচ। ইমান ওখ পাহাৰ, তলৰ পিনে চব ঘৰকেইটা। এইটো এটা ঘৰ। বতৰটো ইমান ভাল কৰিছে, গান এটাকে গুণগুণাব মন গৈছে। যা পক্ষী উৰি যা, এৰি থৈ অহা সুৰ বিচাৰি জোৰ মলয়া স্মৃতি পাখি ঘুমতি লয়া। আকৌ এবাৰ লাগে লৰালি, ভাগৰি বিচাৰি ধেমালি আই বুকুটো মলি হৰণৰে গধূলি নেভাঙিবি হিয়ালি সৰু পোনাৰ টোপনি দুপাখি মেলি ঘূৰি আবেলি কোঠেৰালি লৰালি। বৰষুণটো যে
ওলাই দিব লাগিব যেনে পাইছিলোঁ তেৰিকা। সেইটো এটা ঘৰ একদম তলত বিল্ডিং ঘৰ, কিন্তু ওপৰৰ পৰা এনেকুৱা সৰু সৰু লাগিছে, ইমান দূৰলৈকে আকাশখন চাওক কি ধুনীয়া লাগিছে। পটককৈ ৰিলছৰ কাৰণে শ্বট এটা লৈ লওঁ কোনো নহয় আগতে। ইয়াত এনেকৈ ৰাস্তাৰ মাজে মাজে আপুনি ৱাটাৰফল দেখিব পাই থাকিব, এনেকৈ ঢেৰ আছে ইয়াত, এটা দুটা নহয়, লাইন বাই লাইন আছে মাজে মাজে। এইবোৰ সৰু সুৰা আৰু ডাঙৰখিনি আগপিনে আৰু ওপৰলৈ যাব লাগিব, লংডিং যোৱা ৰাস্তাটো পিনে চিধা চিধা ওপৰলৈ। আজি সোমবাৰ, তাকে শুই উঠিয়ে গা ধুই মই ওচৰতে থকা শিৱ মন্দিৰ তাত গৈছিলোঁ। শিৱ মন্দিৰত পূজা অৰ্চনা কৰি কিনি এতিয়া বাহিৰে বাহিৰে ভিন্ন বা স্কুটিখন লৈ গুচি আহিলোঁ। টেংকি ফুল কৰি ল'লোঁ, ঝুমকৈ উৰি গুচি আহিলোঁ ভিউ চাবলৈ। এতিয়া অকলে ঘূৰিব লাগিব, বৰষুণ দিছে, পুটকৈ ওলাই অহাও নহয়, ভিনদেউ বিজি আছে। তাকে শুনিছে বন্ধুসকল, গোটেই স্ক্ৰীণ তিতি গৈছে, ঘৰ পলাব লাগিব। দেখাম বুলি ভাবিছিলোঁ আৰু ওপৰলৈ যাম বুলি ভাবিছিলোঁ, এইপিনে আৰু ওপৰলৈ যাব পৰা যায়। কানুবাৰীখন সৰু শ্বিলঙতকৈ ধুনীয়াই ক'ব লাগিব। হয়তো ইয়াত ঠাণ্ডাৰ ইমান নালাগে, কিন্তু সৌন্দৰ্যতা যদি মিলাওঁ, নেচাৰ যদি মিলাওঁ, গোটেইখন শ্বিলঙে আৰু ৰাস্তাও অকোৱা পকোৱা গোটেই। তলে এইপিনে মই যাব লাগিব, একদম তলৰ পিনে নামি নামি গৈ থাকিবলৈ গৈ আপুনি স্কুটি অফ কৰি গ'লেও যাবগৈ পাৰিব এইপিনে পৰা। আৰু এইপিনে হ'ল আপোনাৰ ওপৰলৈ যাব পাৰি আৰু পাহাৰৰ ওপৰলৈ যাব পাৰি। বন্ধুসকল যাব লাগিব, সেয়াই আছিলে শ্বৰ্ট। মই আকৌ ফুৰিম আৰু ৰ'দটো দিয়া নাই নহয় ফুৰি আপোনালোকক জেগা দেখাবলৈ কাৰণে, সেইকাৰণে বেছি অসুবিধা হৈছে। আপুনি কি ধুনীয়া লাগিছে দেখিছে নাই, মজা লাগিছে ন? মোৰ লগত ঘূৰিব আহিব সেইকাৰণে, বুজিছে নাই? ঠিক আছে, যাওঁ দেই বন্ধুসকল, লগ পাম নেক্সট এটা ভিডিঅ'ত। ভিনদেউৱে কোৱা মতেতো ইয়াত ব্ৰেক নামাৰাকৈ গ'লে মানেতো, ব্ৰেক মাৰি মাৰি নগ'লেতো 100 ওপৰলৈকে গুচি যায় বোলে স্কুটি বাইকবোৰ। তাকে ট্ৰাই কৰি চাব পাৰি, কিন্তু নাজানো, চিনি নাপাওঁ ন ৰাস্তাবোৰ, দিগদাৰ এনেকুৱা ৰাস্তাত যাবলৈ। মই এক্সেলেটাৰ দিয়াই নাই, নিজে নিজে গৈ আছোঁ তললৈ। তেল বাচিবই আছোঁ, ওপৰত উঠোতেই তেল লাগে। ঠিক আছে বন্ধুসকল, সেয়া আছিলে থুলমূলকৈ, আৰু যাম একদিন। পুৰা ফুল স্পীড গৈ আছে। ব্ৰেক মাৰি আছোঁ, নহ'লে ক'ত পাই যাম ঠিকনা নাই। স্পীডটো বাঢ়িব লৈহে মই ব্ৰেক মাৰি দিওঁ, নহ'লে ক'ত পামগৈ। পাহাৰৰ ওপৰত পৰি যাব লাগিব। দিয়ক ভালকৈ থাকক, যাব লাগিব, নহ'ব ইয়াত এনেকৈ। লাঞ্চটো কৰি দিছোঁ মই গাহৰিৰ লগত, উপায় নাই, কি কৰিব, দেখিলে খাব নোখোৱাকৈ থাকিবই নোৱাৰোঁ। অকল সাপে দেখি আছে এইকেইদিন। আহোঁতেও দেখিছোঁ, ঘূৰোতেও দেখিছোঁ। अबे साले तभी मेरा माफ करना, गुस्से में इधर उधर निकल जाता हूँ। ফেটি সাপ নহয় এইটো, কি ধুনীয়া লাগিছে। ওম নমঃ শিৱায়। বাই বাই, जाओगे बोलो। और सुनो मेरा कथा, बस आज के लिए सिर्फ इतना ही। लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर जितनी हवस निकालनी है उतनी हवस निकालो, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी चाह रहा हूँ यार कुछ उखाड़ लें यार, जिंदगी में कुछ कर ले हैं। बाय।